কৰি থকা কামটো পাব প্ৰমোচন, হাতলৈ আহিব বহুত টকা, প্ৰেমতো হ'ব সফল। পাঁচটা ৰাশিৰ বাবে মৌনী অমাৱস্যাই আনিছে নতুন সম্ভাৱনা। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ লাইভ নিউজ 24 চেনেলটোলৈ। যদি আপোনালোকে এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। জ্যোতিষ শাস্ত্ৰমতে গ্ৰহবোৰৰ অৱস্থান সলনি হোৱাৰ লগে লগে 12টা ৰাশিৰ ওপৰত বিভিন্ন প্ৰভাৱ পৰা দেখা যায়। জীৱনত নেতিবাচক আৰু ইতিবাচক প্ৰভাৱো পৰে গ্ৰহৰ অৱস্থানৰ বাবে। শুভ প্ৰভাৱৰ দ্বাৰা মানুহৰ জীৱনত সকলো ভাল হ'বলৈ আৰম্ভ কৰে। আজি বুধবাৰে সমগ্ৰ দেশত মৌনী অমাৱস্যাই উদযাপন কৰা হৈছে। আজিৰ দিনটোত 12টা ৰাশিৰ ভিতৰত 5টা ৰাশিৰ জাতক জাতিকাৰ জীৱনত শুভ পৰিৱৰ্তন পৰিবলৈ গৈ আছে। এই ৰাশিৰ তলত জন্ম হোৱা মানুহৰ ভাগ্য উজ্জ্বল। কোনবোৰ ৰাশি জাতক জাতিকাৰ ভাগ্য উজ্জ্বল হ'ব সেয়া জানি লওঁ আহক। কৰ্কট ৰাশিৰ লোকৰ বাবে এটা অতি ভাল সময় আহি আছে। ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। অৰ্থনৈতিক পৰিস্থিতিত উন্নতিৰ সম্ভাৱনা আছে। ধন সম্পত্তিৰ বৃদ্ধিৰ লগে লগে সমাজত সন্মানো বাঢ়িব পাৰে। আপোনাৰ মনটো আগতকৈ বেছি সুখী হ'ব। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে। কৰ্মচাৰীয়ে পদোন্নতি লাভ কৰিব পাৰে আৰু খৰখেদাকৈ সিদ্ধান্ত লোৱাটো ক্ষতিকাৰক হ'ব। কুম্ভ ৰাশিৰ লোকৰ বাবে আহি আছে এক বিশেষ সময়। অপ্ৰয়োজনীয় কথাত মনটো বিচলিত হ'বলৈ নিদিব। আপোনাৰ কামৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। ভৱিষ্যতে অগ্ৰগতি লাভ কৰিব। মনত এক বেলেগ ধৰণৰ আনন্দৰ সৃষ্টি হ'ব। সংগীৰ লগত ভাল সময় কটাব পাৰিব। কিবা কামৰ বাবে চহৰৰ বাহিৰলৈ যাব লাগিব পাৰে আৰু অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতি হ'ব। ধন সম্পত্তিৰ বৃদ্ধিৰ সম্ভাৱনা আছে। মীন ৰাশিৰ লোকৰ বাবে ভাল সময় আহি আছে। সকলো ধৰণৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে। যদি আপুনি অমাৱস্যাত আছে তেন্তে অতি সোনকালেই ইয়াত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। মানুহৰ মাজত সন্মান বাঢ়িব। অসমাপ্ত ব্যৱসায় সম্পূৰ্ণ হ'ব। কোনোবাই ধন সম্পত্তিৰ বৃদ্ধি কৰি আৰ্থিক সংকটৰ পৰা সকাহ পাব। যিসকলে কাম কৰি ব্যৱসায় কৰি আছে তেওঁলোকে সফলতা লাভ কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ নিউজ 24।